না 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 নে না। ঠিক আছে সেইখিনি বস্তু দিলেই হ'ল, বাকী পিছত মই চামলিম দে। আরে রব 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 রব, আপনাক বহুত ভদ্র যেন লাগে। আপুনি জানা শুনা মানুহ এই ভিক্ষাৰীজনক মাৰিব বেয়া নালাগিল আপোনাৰ? অলপ মই আপোনাক অলপ দেৰিকৈ ফোন কৰিছিলোঁ। আচ্ছা কি হ'ল? আপুনি ইমান ডাঙৰ মানুহৰ ল'ৰা হৈ মানে কি ভিক্ষাৰীটোক মাৰিবলৈ আপোনাৰ অকণো বেয়া নালাগিল? সি মানুহৰ টাইমৰ কথা আছেতো, মই ইম্পৰ্টেণ্ট কথা পাতি আছোঁ। শুনক শুনক, আপুনি ভিক্ষা নিদিয়া নাই, আপুনি ভালকৈ ক'ব পাৰে নাই, মাৰিব কিয় লাগে? মই আচলতে তাক মাৰা নাই, মই তাক এনেকৈ দিছোঁ, জাষ্ট এনেকৈ দিছোঁ, তাক লাৰি দিছোঁ, লাৰি দিওঁতে অলপ আপুনি দেখাত যিমান ভদ্ৰ যেন লাগে, মানৱতা বোলা বস্তুটো শিকি ল'ব। মানুহ কথা অলপ ব্যৱহাৰ কৰিব নাপায়। কথা অলপ মুখ চামলি কৈ নাই, আপোনাক মই কোনো বেয়া কথা কোৱা নাই। আপুনি কোনো ক'ব লগা কোনো নহয় ন, আপুনি ৰাস্তাৰ মাজত ৰাস্তাতে গৈ থাকে। ৰাস্তাৰ মানুহ হয়, মানৱতা বোলা মানুহৰ এটা বস্তু আছে। মানৱতা মোৰো আছে, মই সেইকাৰণে মাৰা নাই, মই এনেকৈ লাৰি দিছোঁ তাক। শুনক, আপোনাৰ যদি আজি মানৱতা বোলা বস্তু থাকিলে আপুনি এই ভিক্ষাৰীজনক এনেকৈ মই মাৰা নাই, আপোনালোকে দেখাত ভুল লাগিছে, আপোনালোকে মই মাৰা নাই। মোৰ মানৱতাৰ কথা আপোনালোকে নক'ব, মই জানো আপোনাৰ কি মানৱতা আছে। আপোনাৰ ইমান ডাঙৰকৈ কথা নক'লে হ'ব, কাৰণ মই ইমান ডাঙৰ ভুল কৰা নাই, আৰু সেইটো কোনো ভুল নহয় না। মই আহি আছোঁ ৰাস্তাতে, কোনোবা এটা মানুহে যদি ভিক্ষাৰী হওক বা যিয়ে নহওক, মোক ৰাস্তাত যদি বাধা দিয়ে, মইতো সেই কৰিমেই না, সেইটো কোনো ধৰণৰ ভুল নহ'ব। শুনক, তেখেত ভিক্ষাৰী হয়, ভাল মানুহ নহয়, গম পাইছেনে নাই? ভাল মানুহ হ'লে আপুনি 100 মাৰিলেও আমি অকণ ওলতে। আপোনালোকে তাৰমানে এনেই আপোনালোকৰ যিটো মন যায় সেইটো কৰিব, তাৰমানে যাকে মন যায় তাকে দম দিব। আপোনালোকৰ এনেকুৱা একজাত আছে, তাৰমানে চাম আছে আপোনালোকৰ মাজত। শুনক, আপুনি কি আমাক হাপ্পাগল বুলি ভাবিছে নেকি? হয়, আমাৰ নিচিনা এচাম মানুহ আছে, কিন্তু আমি তেনেকুৱা নহয়। আপোনালোক সেনে মই আপোনাক তাকে কৈছোঁ, আপোনালোক সেনে আমাক দেখাত এনেকুৱা লাগে নেকি? আপোনালোকৰ এনেহেন এটা চাম আছে, যিটো চামে আজিৰ অসম বৰ্তমান বৰবাদত ফেলাইছে। আমি হ'লো ছ'চিয়েলিষ্ট, আমি সমাজৰ কাৰণে কাম কৰা মানুহ, আমি এটা ছ'চিয়েলিষ্ট মানুহ। আপোনাক দেখিলেই গম পায় আপুনি কিমান সমাজসেৱক। আমি সমাজসেৱক, আমাৰ গোটেই সমাজখন আমি চলাই আছোঁ, আমাৰ কাৰণে অসমখন বৰ্তমান অসম হৈছে ক'ব নালাগে, আপোনাক দেখিলেই গম পায়। আপুনি যদি এজন সমাজসেৱক হয়, ভিক্ষাৰীজনক এনেকৈ নামাৰিলেহেঁতেন। আপোনালোকে মই বাৰে কৈছোঁ, আপোনালোকৰ চকুৰ প্ৰব্লেম হৈছে, আপোনালোকে দেখা নাই নেকি? মই ভিক্ষাৰীটোক মাৰছোঁ না কি কৈছোঁ, আপোনালোকে দেখা নাই নেকি? আগতে আপোনাৰ চৰিত্ৰ ঠিক কৰক, তাৰ পিছত সমাজসেৱা কৰক। কি আপুনি মোৰ কি চৰিত্ৰৰ কথা ক'ব আহিছে? আপোনাৰ যদি চৰিত্ৰ ভালে, আপুনি চৰিত্ৰৰ কথা ক'ব লাগে, আপুনি মোক শুনিহে শুনক, আপোনাৰ যদি চৰিত্ৰ ভালে, ভিক্ষাৰীজনক এনেকৈ নামাৰিলে হয়। আপোনালোকৰ এইবিলাক কথা বাদ দিয়ক, আপোনালোকে এনেকৈ ৰাস্তাই মানে ঘূৰি ফুৰা মানুহ। আপুনি ইমান খং কৰিব নালাগে, এবাৰ সুস্থ মগজুৰে আপুনি কথাটো হ'ব। আপোনালোকৰ কিমান সুস্থ মগজু আছে মই গম পাইছোঁ। আপোনালোকৰ ভালদৰে চিন্তা কৰি লওক কথাটো, তাৰপিছত আপোনালোকে আমাক ক'ব। আপোনালোকৰ মানুহৰ কাৰণে আমাৰ দৰে এচাম লোকৰ মানে কি খাতি খোৱাটো সমস্যা। আমি আপোনালোকক কোনো ধৰণৰ বাধা দিয়া নাই, আল্টিমেটলি আপোনালোকক পাৰোঁ সহায় কৰিছোঁ। মানে ক'ব নালাগে, আমি জানো আপোনালোকৰ নিচিনা কিছুমান মুখাপিন্ধা সমাজসেৱকৰ কাৰণে আমাৰ আজি এই গতি। হ'ব, আপোনালোকে মোক বেছি জ্ঞান দিব নালাগে, আপোনালোকৰ কিমান জ্ঞান আছে মই জানো। আপোনাক জ্ঞান দিব বিচৰা নাই, জাষ্ট আপোনাক কথাটো কৈছোঁ। আপুনি এবাৰ ভালকৈ চিন্তা কৰি চাওক কথাটো, আপোনাক কি বেয়া কৈছোঁ না ভাল কৈছোঁ? আপোনালোকে কোনো ধৰণৰ ভাল কথা মোক বুজা নাই, ভাল কথা শিকা নাই। বস্তুটো হৈছে কি, আপোনালোকৰ লগত এনেকৈ টাইম পাছ কৰিব বা মই এনেকৈ কথাৰ লগত টাইম পাছ কৰি থাকোঁ, মোৰ টাইম নাই বৰ্তমান। আপুনি যাব পাৰে, আপোনাৰ মানে কি ব্যস্ত থকা মানুহ, বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে, কিন্তু এবাৰ সুস্থ মগজুৰে আপুনি কথাখিনি চিন্তা কৰি চাব। হ'ব, আপোনালোকে বেছি হেৰি কৰিব নালাগে। ব'লা ফাল্টু মানুহে মানে কি দুখীয়া মানুহৰ ৰেচপেক্ট কৰিব নাজানে। এইগিলা মানুহক বুজাই লাভ নাই, এনেই টাইম নষ্ট কৰিলোঁ। ব'লা হাই। আচ্ছা, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। যদি কিবা ভুল আছে ভুলখিনি কমেণ্ট কৰি জনাই দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি এইগিলা গোটেইকেইটা আমাৰ নতুন ষ্টাফ আহি গ'ল, আমাৰ নতুন মানুহ এইগিলা গোটেই বন্ধুৱে হয়। তো নেক্সট ভিডিঅ'ত গোটেইকেইটাকে পাব, একেলগে পাব, গোটেইকেইটাই আৰু পাব একেলগে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, আৰু লাষ্টত ধন্যবাদ। কাঁচিয়লি ৰ'দৰে সুকোমল পৰশত মধুবালা ৰূপে গুণে ধুনীয়া